everyone, welcome back to my channel. আজি মই লৈ আহিছো এখন খুব সুন্দৰ আৰু টেষ্টি মাছৰ তৰকাৰী য'ত আছে ভেবেললতা পাত, শুকলতিৰ পাত, নৰসিংহৰ পাত আৰু কেইখিলামান মছন্দৰী পাত আৰু ইয়াত লাগিব আমাক এটা সৰু সাইজৰ পিয়াজ মই ইয়াত মিহি মিহিকে কাটি লৈছো, দুটা জলকীয়া আপোনালোকৰ ইচ্ছা অনুসৰি যিমান খাই দিব পাৰে আৰু আদা নহৰু এই গুটেখিনি এতিয়া মই এটা মিক্সিৰ জাৰত প্ৰথমে পাতখিনি মই ধুনিয়াকৈ পেষ্ট কৰি লম তাৰ পিছত আদা নহৰুখিনি পিচি জলকীয়াটো পিচিও দিব পাৰে গুটেখিনি পিচি তাৰ পিছত মই আপোনালোকক বনাই দেখুৱাই আছো গুটেখিনি মোৰ পেষ্ট কৰা হৈ গ'ল ইয়াত আদা নহৰুখিনি মই পেষ্ট কৰি ললো আৰু যোনখিনি পাত আছিল গুটে পাতখিনি মই একেলগে পেষ্ট কৰি ললো আৰু মই এখিনি দেখুৱাব পাহৰি গলো মই কেটামান চাউল তিয়াই থৈছিলো আৰু এই পিচি পেলাই এইখিনি ইয়াত বাটিটোত লৈ লৈছো কাৰণ তিতা তৰকাৰীখন অকমান ডাঠ হয় খাইও ভাল লাগে মোৰ তাত পিঠাগুৰি নাছিলে সেই কাৰণে মই এনেকৈ চাউল তিয়াই পেলাই ইয়াৰ গুৰিখিনি লৈ ললো এতিয়া গুটেখিনি আমি তৰকাৰী বনালে হৈ যাব এই তৰকাৰীখন খুবেই উপকাৰী আৰু খোৱাও ভাল আৰু পেটৰ কাৰণে যথেষ্ট উপকাৰী এয়া আমাৰ কেৰাহীটোত তেল অকমান দি ললো এতিয়া তেলখিনি গৰম হোৱাত মই ইয়াত পিয়াজ আৰু জলকীয়া আৰু আদা নহৰু বটাখিনি দি ভালদৰে মিক্স কৰি লম ইয়াত দিম মই এতিয়া অকণমান হালধি আৰু দিম অকণমান জিৰা পাউডাৰ এয়া মছলাখিনি ভালদৰে ভাজ খোৱাৰ পিছত মই এয়া যোনখিনি মই পেষ্ট বনাই থৈছিলোঁ এই গুটিখিনি মই ইয়াত ঢালি দিম এইখিনি ভালদৰে হোৱাৰ পিছত ইয়াত আমি সেই চাউলৰ যোনখিনি গুড়া আছিলে সেইখিনি আৰু উতলা গৰম পানী ইউজ কৰিম এতিয়া এইখিনি অলপ সময় ভালদৰে লৰাই ভাজি থাকিব লাগিব যেতিয়া আমাৰ পেষ্টখিনি এনেদৰে শুকাই যাব তেতিয়া এই চাউলৰ পানীখিনি মানে চাউলৰ গুড়াখিনি আমি ইয়াত মিক্স কৰি ইয়াত উতলা গৰম পানী ঢালি দিলে হৈ যাব ইয়াত চাউলৰ গুড়া আৰু অকমান পানী মিক্স কৰাৰ পিছত এনেকুৱা হ'ল আৰু আমি আৰু অলপ পানী মিক্স কৰিম আৰু উতলাৰ পাছত ইয়াত মাছ কেইটুকুৰা দি দিলে আমাৰ তৰকাৰী হৈ যাব তৰকাৰীখিনি এনেদৰে উতলি অহাৰ পিছত মই ইয়াত নিমখ ব্যৱহাৰ কৰিম মই প্ৰথমে কৰা নাছিলোঁ কাৰণ পানীৰ পৰিমাণটো চাইহে মই নিমখৰ জোখটো পাম সেইকাৰণে মই ইয়াত শেষত ব্যৱহাৰ কৰিছোঁ এতিয়া এইখিনি ভালদৰে উতলি অহাত মই ইয়াত মাছ কেইটুকুৰা দি দিম এনেদৰে এতিয়া লো সিমত আমি মাছখিনি মানে মাছৰ তৰকাৰীখিনি আমি অলপ টাইম এনেদৰে উতলাম তাৰ পিছত আমি অফ কৰি দিম সম্পূৰ্ণভাৱে আমাৰ তৈয়াৰ হৈ গ'ল আৰু একদম সিম্পলকে আৰু খুব কম মছলা ব্যৱহাৰ কৰি আমাৰ এই মাছৰ আঞ্জাখন তৈয়াৰ হৈছে খাবলৈ খুবেই ভাল আৰু পেটৰ কাৰণেও বহুত উপকাৰী গতিকে এবাৰ নিশ্চয় ট্ৰাই কৰি চাব যদি আমাৰ ভিডিঅ'টো ভাল পায় লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব